যে আনিছা কি কৰি খাবা হ'ব হ'ব দিম বলক সকলোৰে ডিমাণ্ডত ভাপা ইলিচকে বনোৱা যাওক আগতে হ'লে মায়ে প্ৰায়ে বনাই খুৱাইছিলে এইবাৰ মই ফাৰ্ষ্ট টাইম বনালোঁ যেতিয়া ভিডিঅ' এটা কৰি ৰাখিলোঁ আপোনালোকক দেখুৱাওঁ বুলি ইয়াতে মই লৈছোঁ ক'লা সৰিয়হ এচামুচ লগত বগা সৰিয়হ ক'লা সৰিয়হটো দিলে খাবলৈ যে বেছি টেষ্টি হয় অকণমান নিমখ দি দিছোঁ কিয়নো সৰিয়হৰ যে এটা তিতা ভাৱ থাকে এই নিমখটো দিলে তিতা নালাগে ইয়াতে কেঁচা জলকীয়া লগত আদা আৰু নহৰু দি মিক্সিত ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম সেয়া পেষ্ট ৰেডি হৈয়ে গ'ল টিফিন বাতিটোত আটাইখিনি দি দিম ঘৰত যিহেতু পৰিয়ালৰ সদস্য 5জন সেইবাবে 5 পিছে মাছ দিলোঁ মাছ কেইপিচ ইয়াতে দি দিম ইয়াতে সোৱাদ অনুসৰি নিমখ দিম আটাইখিনি ধুনীয়াকৈ সানি ল'ম আৰু কেঁচা মিঠাতেল দি দিম মিক্সিৰ জাৰটোতে অকণমান পানী দি ইয়াতে দি দিলোঁ এইখিনি আধা ঘণ্টাৰ বাবে এনেদৰে ৰাখি দিম যাতে আটাইখিনি মছলাৰ ফ্লেভাৰ মাছ কেইপিছত ধুনীয়াকৈ সোমাই যায় শেষত অকণমান আকৌ কেঁচা মিঠাতেল দি দিম আৰু 2টা জলকীয়া দি দিছোঁ যিহেতু এইখিনি ভাপত দিম সেইবাবে অলপমান আটা মুঠি লৈছিলোঁ সেইখিনি ছাইডেৰে এনেকৈ লগাই দিছোঁ যাতে এক্সট্ৰা পানী টিফিন বাতিটোত সোমাব নোৱাৰে এয়া ৰেডি হৈয়ে গ'ল চচপেনটোত পানী দি দিলোঁ আৰু ষ্টেণ্ড এডাল দি দিছোঁ এতিয়া ইয়াতে টিফিন বাতিটো দি দিম প্ৰায় 20 মিনিট সময় ভাপত দিম ওপৰত ঢাকনিখন লগাই দিছোঁ আৰু খুন্দনাটো দি দিম তেতিয়া মানে লৰচৰ নকৰিব আৰু 20 মিনিট পিছত এয়া ৰেডি হৈ গ'ল আহক কেনেকুৱা হৈছে চাওঁ ইয়াতে মই হালধি এড নকৰিলোঁ মায়ে ক'লে মাহঁতে বোলে আগতে হালধি নিদিয়াকৈয়ে খাইছিলে আজি ময়ো তেনেদৰে বনাই চালোঁ ৰংটো অলপ কম হ'ল কিন্তু খাবলৈ যে খুবেই মজা হৈছিলে গোন্ধটো যে কি ধুনীয়া দুপৰীয়া ভাত সাজু সজাই ল'লোঁ মিষ্টাৰ নাথেও খাই খুব টেষ্ট পালে এইটো মই ফাৰ্ষ্ট টাইম লং ৰেচিপি ভিডিঅ' দিলোঁ আশা কৰোঁ আঁকোৱালি ল'ব ময়ো খাওঁ আৰু দেই মজা হৈছে খাবলৈ আজিলৈ আহিছোঁ বাই বাই